Hello everyone, welcome back to my channel. মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকৰ কি খবৰ? আশা কৰো সকলোৰে ভাল, মোৰটো ভালেই। আজি মই এটা নলেজেবল ভিডিঅ' লৈ আহিছো। আশা কৰো মোৰ এই ভিডিঅ'টোৰ পৰা কাৰোবাৰ অলপ নহয় কিবা সহায় হওক। আৰু মোৰ এই ভিডিঅ'টো বিশেষকৈ আজি ছোৱালীবিলাকৰ কাৰণে যিবিলাক মানে ভিডিঅ'টো হ'ব আজি মোৰ মেকআপৰ ওপৰত মই কৈ দিছো। আজি মোৰ এই ভিডিঅ'টো হ'ব মেকআপৰ ওপৰত আৰু যিবিলাক ছোৱালী মানে মেকআপৰ বিষয়ে একো নাজানে সেইবিলাকৰ কাৰণে যিবিলাকে মেকআপত একদম এক্সপাৰ্ট সেইবিলাকৰ কাৰণে মোৰ আজি এই ভিডিঅ'টো নহয়। আৰু মানে মই এনেকুৱা বহুত ছোৱালী দেখিছো আমাৰ গাঁৱতে বহুত এনেকুৱা ছোৱালী আছে যিবিলাকে মেকআপ বুলিলে অকল মানে কম্পেক্ট আৰু লুজ পাউডাৰটোৱে চিন পায়, বাকী একো চিন নাপায় আৰু বুজি নাপায়। আৰু মই ইউটিউবত বহুত মানে মেকআপৰ ভিডিঅ' চাইছোঁ, মানে ইউটিউবত মাৰিলে বহুত মেকআপৰ ভিডিঅ' আহে, কিন্তু সেইবিলাকত কি মেকআপ কেনেকৈ কৰিব লাগে সেইবিলাক দেখাই দিয়ে, কিন্তু প্ৰডাক্টবিলাক আমি কি প্ৰডাক্ট ইউজ কৰিলে ভাল সেইবিলাক কৈ নিদিয়ে। আৰু মানে মেকআপ বুলিলে এনেকুৱা নহয় যে ব্ৰাইডেল মেকআপ আমি ডেইলি ব্ৰাইডেল মেকআপ কৰিম বা পাৰ্টি মেকআপ কৰিম, এনেকুৱা নহয়। তো যিবিলাকে মেকআপৰ বিষয়ে একেবাৰে নাজানে আৰু মানে মেকআপ কৰিবলৈ মন কি প্ৰডাক্ট ইউজ কৰিব সেইটোও নাজানে, তো তেওঁলোকৰ মানে সহায় হোৱাকৈ মই আজি এই ভিডিঅ'টো আনিছোঁ। আৰু এই ভিডিঅ'টোত মানে মই আজি এটা চিম্পুল মানে মেকআপৰ লুক দিম আৰু কি প্ৰডাক্ট ইউজ কৰোঁ গোটেই প্ৰডাক্টৰ লিংকখিনি মই ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা আপোনালোকে প্ৰডাক্টখিনি লৈ মেকআপ এটা মানে নিজকে অলপ ধুনীয়া কৰি ল'ব পাৰিব। আৰু মেকআপ বুলিলে যে পাৰ্টি মেকআপ বা হেভি লুক এটা সেইটো নহয়। আজি মোৰ মেকআপটো একদম চিম্পল হ'ব। আপোনালোকে মানে ক'ৰবাত গ'লে বা বাহিৰত ক'ৰবাত গ'লে এনেকুৱা মেকআপ কৰিব পাৰিব। আৰু একেবাৰে মেকআপ নকৰা মানে আজিকালি সকলোৰে মেকআপ কৰিবলৈ মন, তো একেবাৰে মেকআপ নকৰাকৈ অলপকৈ মেকআপ কৰি নিজকে অলপ ধুনীয়া কৰি ল'ব পাৰি। তথাপিও আপোনালোকে যে ব্ৰাইডেল মেকআপ কৰি ক'ৰবাত যাব এইটো নহয়। তো আজি মোৰ মেকআপ লুকটো হ'ব একদম চিম্পুল। আপোনালোকে নিজকে কেনেকৈ অলপ ধুনীয়া কৰি ৰাখিব পাৰে তাৰ ওপৰত, আৰু লগতে মই প্ৰডাক্ট লিংকখিনিও দিম কি প্ৰডাক্ট ইউজ কৰোঁ। এনেই মানে মেকআপ ইটোৰ পিছত ইটো লগাব লাগে এনেকৈ কৈ দি লাভ নাই, কাৰণ মানে আপোনালোকৰ প্ৰডাক্টখিনি চুজ কৰাতে বা লোৱাতে অসুবিধা হয়। সেইকাৰণে মই মানে গোটেইখিনি ভাবি আজি মই এই ভিডিঅ'টো আনিছোঁ আপোনালোকৰ সহায় হোৱা বুলি। তো ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট টাইম আপোনালোকে মুখখন এনেকৈ ক্লিন কৰি ল'ব। চাওক মোৰ মানে মুখত একেবাৰে মেকআপ নাই, মই মুখখন ক্লিন কৰি লৈছোঁ। আপোনালোকে মুখখন এনেকৈ ক্লিন কৰি ল'ব। তাৰপিছত আপোনালোকে ল'ব এনেকুৱা এটা ট'নাৰ মই বায়'টিকৰ ট'নাৰ লৈছোঁ। আপোনালোকে যিকোনো কোম্পানীৰ ট'নাৰ ল'ব পাৰে আপোনালোকৰ বাজেট অনুযায়ী। তো যিকোনো এটা ট'নাৰ ল'ব পাৰে, আৰু নহ'লে এইটোও ল'ব পাৰে, লিংকটো ডিছক্ৰিপশ্যনত পাই যাব। ট'নাৰটো এনেকৈ উলিয়াই লৈ আপোনালোকে মুখত এনেকৈ লগাই দিব। ফাৰ্ষ্ট টাইম আপোনালোকে এনেকৈ ট'নাৰটো মুখত লগাই ল'ব। এনেকৈ লগাই ল'ব। কিছুমানে কটনেদি লগায় আৰু মই হাতেদি লগাইছোঁ। আপোনালোকে জানে মোৰ আজি একদম চিম্পুল মেকআপ হয়, মানে নিজকে অলপ কেনেকৈ ধুনীয়া কৰিব পাৰে সেইটোৰ ওপৰত সেইটো উদ্দেশ্য ৰাখিয়ে মানে আজি এই মেকআপ লুকটো। এইটো একো মানে পাৰ্টি মেকআপ বা ব্ৰাইডেল মেকআপ নহয়, আপোনালোকে গম পায়। তো নিজকে মানে যিবিলাকে একেবাৰে মেকআপৰ বিষয়ে নাজানে আপোনালোকক মই কৈছোঁৱে, আৰু প্ৰডাক্টৰ বিষয়ে নাজানে সেইবিলাকৰ সহায় হোৱাকৈ ইয়াৰ পিছত ল'ব লাগিব মইশ্চাৰাইজাৰ। ট'নাৰটো অলপ জিৰণি ল'ব দিব, শুকাই যাওক। তাৰপিছত ল'ব লাগিব এনেকুৱা মইশ্চাৰাইজাৰ। মই বায়'টিকৰে মইশ্চাৰাইজাৰ লৈছোঁ। আপোনালোকে যিকোনো আপোনাৰ লগত যিটো মইশ্চাৰাইজাৰ ঘৰত আছে সেইটো মইশ্চাৰাইজাৰ ইউজ কৰিব পাৰে, সেইটো ল'ব পাৰে। এইটো ডিছক্ৰিপশ্যনৰ লিংকটো পাই যাব। এনেকৈ মইশ্চাৰাইজাৰটো উলিয়াই ল'ব। লৈ আপোনালোকে মইশ্চাৰাইজাৰটো মুখত এনেকৈ লগাই ল'ব। তো মোৰ কেমেৰাত চাই মানে লগোৱা অলপ অসুবিধা হয়, মই দাপোনত চাই ল'ম। ভালদৰে এনেকৈ মইশ্চাৰাইজাৰটো লগাই ল'ব। তো এতিয়া মইশ্চাৰাইজাৰৰ পিছত আহিল প্ৰাইমাৰ লগোৱা ষ্টেপ। তো আপোনালোকে মই লৈছোঁ এইটো ক্লাৰবাৰৰ প্ৰাইমাৰ। আপোনালোকে যিকোনো কোম্পানীৰ প্ৰাইমাৰ ল'ব পাৰিব। তো প্ৰাইমাৰটো এনেকৈ উলিয়াই লৈ আপোনালোকে চুগাৰৰ ল'ব পাৰিব, চুগাৰৰ ভাল লেকমি ল'ব পাৰিব, যিকোনো কোম্পানীৰ প্ৰাইমাৰ লগাব পাৰিব। তো প্ৰাইমাৰটো এনেকৈ লগাই লৈ এনেকৈ লগাই ল'ব প্ৰাইমাৰটো। মই ভাবোঁ আপোনালোকে প্ৰাইমাৰটো অলপ ভাল কোম্পানীৰ ল'ব, মানে ভাল ব্ৰেণ্ডৰ ল'ব, কাৰণ প্ৰাইমাৰটো বেয়া হ'লে মেকআপটো বেয়া হোৱাৰ বেছি চান্স থাকে। তো এইখিনি আৰু প্ৰাইমাৰটো এনেকৈ লগাই ল'ব। তাৰপিছত আমি ল'ম
এতিয়া আমাৰ মানে আহিলে ফাউণ্ডেশ্যন। এয়া মই মেবলিনৰ ফাউণ্ডেশ্যন লৈছোঁ। আপোনালোকে যিকোনো কোম্পানীৰ ফাউণ্ডেশ্যন ল'ব পাৰে, লেকমিও ল'ব পাৰে, কিন্তু আপোনালোকৰ স্কিন টোনৰ লগত মিলিব লাগিব ফাউণ্ডেশ্যনটো। এতিয়া লগাই ল'ম ফাউণ্ডেশ্যনটো এনেকৈ হাতত উলিয়াই লৈ এইটো এটা বিউটি ব্লেণ্ডাৰৰ প্ৰয়োজন হ'ব। এইটো পানীত মানে অলপ তিয়াই ল'ব। তাৰপিছত ফাউণ্ডেশ্যনটো এনেকৈ আমি মুখত এনেকৈ লগাই ল'ব লাগিব। তো মই দাপোনত চাই কৰিছোঁ। তাৰপিছত এইটো বিউটি ব্লেণ্ডাৰটো দি এনেকৈ ব্লেণ্ড কৰি ল'ব লাগিব। ব্লেণ্ডটো ভালদৰে কৰিব লাগিব, কাৰণ আমাৰ ব্লেণ্ডটো ভাল কৰি নহ'লে মেকআপটো ফাটি যাব পাৰে। তো এনেকৈ ভালদৰে ফাউণ্ডেশ্যনটো মুখত ব্লেণ্ড কৰি ল'ব, লগাই ল'ব ভালদৰে। মুখৰ লগতে গলতো এনেকৈ লগাই ল'ব। মোৰ ফাউণ্ডেশ্যন লগা হৈ গৈছে আৰু এতিয়া আমাৰ মানে ব্ৰুটো ছেট কৰি ল'ব লাগিব। আৰু ব্ৰুৰ কাৰণে মই এইটো ইউজ কৰিছোঁ। ইয়াৰো লিংকটো ডিছক্ৰিপশ্যনত পাই যাব আপোনালোকে যিকোনো আইব্ৰ' দিয়া ব্ৰুটো ছেট কৰি ল'ব পাৰে। তো এতিয়া মোৰ আইব্ৰ' একদম ছেট হৈ গৈছে। আপোনালোকে যিকোনো আইব্ৰ' পেঞ্চিল দি এনেকৈ আইব্ৰ'টো ছেট কৰি ল'ব পাৰিব। তো ইয়াৰ পিছত হ'ব কম্পেক্ট। আপোনালোকে কম্পেক্ট মই লেকমি লৈছোঁ। তো আপোনালোকে যিকোনো কোম্পানীৰ কম্পেক্ট ল'ব পাৰিব। এনেকৈ কম্পেক্টখিনি লগাই ল'ব। এনেকৈ কম্পেক্টখিনি লগাই ল'ব। ইয়াৰ পিছত আহিলে আইলাইনাৰ। মই এলেটেনৰ আইলাইনাৰ লৈছোঁ। আপোনালোকে যিকোনো কোম্পানীৰ আইলাইনাৰ ল'ব পাৰিব। আইলাইনাৰটো মই লগাই লওঁ। মোৰ আইলাইনাৰ লগোৱা হৈ গ'ল আৰু মাস্কাৰা লগোৱা হৈ গ'ল। এতিয়া লগাম লিপষ্টিকটো আমাৰতো লগাব লাগিবই। লিপষ্টিকটো লগাই ল'লোঁ। আপোনালোকেও নিজকে এনেকৈ এটা চিম্পুল মেকআপ লুক দি ধুনীয়া কৰি ল'ব পাৰে। ক'ৰবাত যদি যাবলৈ ওলায় তো নিজকে অলপ ধুনীয়া কৰি যাব পাৰিব। আৰু মানে আমি গাঁৱলীয়া ছোৱালী, আপোনাৰ গাঁৱৰ ছোৱালীবিলাকে নিশ্চয় বুজি পায় যে বেছিকৈ হেভি মেকআপ লুক মানে বেছিকৈ হেভি মেকআপ কৰিবলৈ যাবলৈ আমাক লাজ লাগে। আৰু একেবাৰে মেকআপ নকৰিলেও খালি এটা মানে অনুভৱ হয়। তো আপোনালোকে চাইছে মোৰ আজি এই মেকআপটো একেবাৰে চিম্পুল আছিলে। ইয়াত কোনো হাইলাইটাৰ নাই, কোনো ব্লাছ নাই, একদম মানে চিম্পুলকৈ কৰিছোঁ। নিজকে অলপ ধুনীয়া কৰিব বিচাৰিছোঁ। আপোনালোকেও নিজকে এনেকৈ অলপ চিম্পুল লুক দি মানে চিম্পুলকৈ মেকআপ কৰি অলপ ধুনীয়া কৰি কৰিবলৈ যাবলৈ ওলালে যাব পাৰিব। আৰু
বেছি হেভি মেকআপ মানে বিয়া বা কিবা প্ৰগ্ৰাম হ'লে তাত কৰিবলৈ ভাল এনে মানে ক'ৰবাত যাবলৈ হ'লে বেছি হেভি মেকআপটো কৰিবলৈ অলপ লাজ লাগে আমাৰ গাঁৱৰ ছোৱালী তো আপোনালোকৰ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু লাইক কৰিব আৰু মোৰ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থকাৰ কাৰণে সকলোকে ধন্যবাদ